আজি পৰ্বতীয়া মেৰি গাঁৱত বৰ মেল। গাছীহঁতৰ প্ৰায় ৩ কুৰিমান মানুহ চাপিছে। বাৰেগাম আহিছে। কিবা এটা কথা হেনো বিচাৰ কৰিব। পশুহঁতৰ আজি যেনিবা চেচন আদালত বহিল। ক্ৰমে বেলি দুপৰ হ'ল। সিহঁত এইদৰে বহিয়ে আছে। প্ৰত্যেকৰে হাতত চোকা চোকা তৰোৱাল, তীৰ, ধনু ইত্যাদি। এতে ৰেবাং, কেডিং, তামেং, লাইপুং ইত্যাদিকে প্ৰমুখ্য কৰি এজাক মেৰিয়ে পানৈ আৰু জংকীক আনি উপস্থিত কৰিলে। হতভাগা হতভগিনী দুয়ো ঠক ঠককৈ কঁপিবলৈ ধৰিলে। বুজিলে যে আজি সিহঁতক এই নৃশংসহঁতে কিবা এটা কৰিব। দুয়োটাৰে কঁকালত দুডাল জৰী, দুয়োকে একেডাল দোলেৰে বন্ধা। সিহঁতে আহি আঁঠুলৈ বাৰেগামৰ আগত পৰিল। তেতিয়া পৰ্বতীয়া মেৰিবিলাকৰ ভিতৰত বেবেৰিবাং তৰ্ক বিতৰ্ক হ'বলৈ ধৰিলে। সেই বাৰেগামৰ এটা বয়সীয়াল মেৰিয়ে সিহঁতক বুজি পোৱাকৈ সুধিলে, তহঁত চোৰ-চোৰণি হয়নে নহয়? কেতিয়াও নহয়। ঐ ৰেবাং, তহঁতে ইহঁতহালক ক'ত পাইছিলি? দুইকে একেলগে নিশা মোৰ ঘৰত ধৰিছোঁ। এতিয়া চোৰ-চোৰণি তহঁতে কি ক? একেলগে থাকিলেই যে আমি পাপ কৰিছিলোঁ সেইটো নহয়। আমি একে গাঁৱৰে মানুহ, সৰুৰে পৰা একেলগে আছিলোঁ। সেইবাবে দুয়োকে দেখা পাই মুঠেই কথা বতৰা পাতিছিলোঁ। তই মোৰ ঘৰত ৰাতি দুভাগতে কথা পাতিবলৈ পাৰিছিলি? বাৰেগাম, এই অপৰাধীহালক শাস্তি দিবই লাগিব। ইহঁতে পাপো কৰিছে আৰু এতিয়া বাৰেগামৰ আগত আকৌ মিছাও মাতিছে। ৰবি, তহঁত আৰু অলপ পৰ ৰ। সেই অলপ সময়ৰ ভিতৰতেই সিহঁতৰ দেওধায়ে কুকুৰাৰ কণী দুটালৈ হাজিৰ হ'ল। কিন্তু বাৰেগামৰ ফাললৈ চাই কথা নকওঁতেই সি আমাৰ ডেকা গাভৰুলৈ এবাৰ চালে। ডেকা গাভৰুহালক দেখি এই দেওধাইটোৰো হৃদয়তো কৰুণাৰ উদ্ৰেক হ'ল। কিন্তু তৎক্ষণাত আকৌ ৰেবাঙৰ চকু তাৰ চকুৱে চকুৱে পৰিল। তৎক্ষণাত দেওধায়ে মনতে কোচ খাই ক'লে, বাৰেগাম, ইহঁত দোষী, মংগলে কৈছে। চোৰ-চোৰণি এতিয়া তহঁতে কি ক? শ্ৰোতাবৃন্দ, এইবাৰ পানৈ আৰু জংকীয়ে একোকে উত্তৰ কৰিব নোৱাৰিলে। সিহঁতে জানিলে যে সেই পিশাচহঁতৰ পৰা সিহঁতে কেতিয়াও উচিত বিচাৰ নাপায়। নিৰাশ মনেৰে ৰ'ল। কিন্তু সিহঁতে তেতিয়াও নাজানিছিল যে সিহঁতকনো কি কৰিব। চোৰ-চোৰণিয়ে পাপ কৰিছে, ইহঁতক নৈ পাৰলৈ লৈ যাব লাগে। বাৰেগাম, মোক মাৰ। এই আজলি মোৰ কণেওক নামাৰিবি। কণেং, মই তোৰ দুখৰ ভাগি হ'লো। বাৰেগাম, তাইৰ পেটত এটা সন্তান আছে বাৰেগাম। আহ, আমি ভৈয়ামত থাকোঁতে অশেষ কষ্ট পাইছোঁ। তাই মোৰ তিৰোতা বাৰেগাম, তাইক নামাৰিবি। তাই মাক বাপেককো এৰি মোলৈকে বুলি আহিছিল। তহঁতি চুৰ কৰিছ, শাস্তি পাবিয়েই। তাইৰ পেটৰ সন্তানটোৰ দুখৰ ভাগি নহবি বাৰেগাম। আমাক মাৰি তহঁতৰ একো লাভ নহয়। মোৰ এই কণেঙক বধা পাপে তহঁতক পাবই। তাইক এৰি দে বাৰেগাম, তাইক এৰি দে বাৰেগাম, তাইক এৰি দে। চুপ! বাৰেগামৰ হুকুম কেতিয়াও লৰচৰ নহয়। এই, লৈ যা। ক্ষমা কৰিব শ্ৰোতাবৃন্দ, আমি আৰু সেই ভীষণ দৃশ্য চাবলৈ পানৈ আৰু জংকীৰ পাছে পাছে যাব নোৱাৰোঁ। বৰ কষ্টকৰ, বৰ কষ্টকৰ। পানৈ পলাবৰ আৰু জংকীয়ে তাইক বিচাৰি যাবৰ ছমাহ হ'ল। এই ছমাহে সিহঁতৰ একো খবৰ নোলাল। পানৈৰ মাক বাপেকে পানৈৰ শোকত দিনে দিনে ক্ষীণাই যাব ধৰিলে। নিৰমায়ে মাজে মাজে বুকুত ভুকুৱাই কান্দিব ধৰিলে। দুবাৰ এবাৰ বুঢ়া তামেদকো গালি গালাজ কৰিব নেৰিলে। আনফালে ডালিমীয়ে জংকীক ফিৰি অহা নেদেখি সদায় পুৱা গধূলি একোবাৰ নৈৰ ঘাটলৈ যাব ধৰিলে আৰু আই সোৱণশিৰীৰ ফাললৈ চাই মাজে মাজে দুই একোটা দীঘল হুমুনিয়াহ কাঢ়িব ধৰিলে। এইদৰে দুয়োখন গাঁৱতে 4টা পাৰ্ণীয়ে কষ্টেৰে সময় কটালে। এদিন বুঢ়ী নিৰমা শুই আছে। এনেতে সপোন দেখিলে যে তাইৰ পানৈ আৰু জংকী দুয়ো আগতকৈ বৰ ধুনীয়া হৈ চিকুণ সাজেৰে তাইৰ আগত দেখা দিছে। তাই যেন হাত বাউলি দি দুয়োকে মাতিছে। সিহঁত যেন এটা পৰ্বতৰ ওপৰত
দুয়ো হাতত ধৰাধৰিকৈ ফুৰিছে। নিৰমাই দুয়োকে মাতিলে। বুঢ়ীয়ে ফেকুৰি ফেকুৰি কান্দিব ধৰিলে। টোপনি ভাগিল। কান্দি কান্দি চকুমুখ মোহাৰি দেখে যে ৰাতি পুৱাইছে। হাততে কলহটো লৈ বুঢ়ী সোৱণশিৰি ঘাটলৈ পানী আনিবলৈ গ'ল। তাত গৈ দেখে দ পানীত কিবা দুটা ভাহি আহিছে। পানী লৈ বুঢ়ী উভতি আহিল। মনতে খুহ-দুহ কৰি কথাটো তামেদক ক'লে। তামেদে গাঁৱত মানুহ দুনুহ লৈ নদীৰ কাষ পালেগৈ। বঠাৰে সেই বস্তু দুটা খুচি পিন্ধি চাই দেখে যে দুটা শৱ, দুয়ো যোৰা লগা, ইটোৰ ওপৰত সিটো তলে ওপৰে বন্ধা। সিহঁত দুয়োৰে গলেদি এডাল শাল, দুয়ো হাতত দুডাল শাল, দুই ভৰিত দুডাল শাল, বুকুত এডাল, কঁকালত এডাল। বুঢ়া সোণাৰীয়ে তৎক্ষণাত ক'ব ধৰিলে, এইটো গাচিমিৰিৰ কাম। শৱ দুটা ভালকৈ লুটিয়াই চাই দেখে যে সেই দুটা পানৈ আৰু জংকীৰ। আচাৰ খাই বুঢ়া বুঢ়ী মাটিত পৰিল। সাবত মাৰি ধৰি কান্দিবলৈ ধৰিলে। আৰু শ্ৰোতাবৃন্দ, ডালিমীও এই বাতৰি শুনিলে। মানুহৰ আৰে আৰে তাই কান্দিলে। তাই সোৱণশিৰিৰ পাৰলৈ গৈ এবাৰ পানীলৈ, এবাৰ আকাশলৈ, এবাৰ মিৰি দফলাৰ পৰ্বতলানিৰ ফাললৈ চাব ধৰিলে। এইবাৰ হৃদয়ৰ আশালতা একেবাৰে উচ্ছেদ হ'ল। সঁচাই এক কৰুণ দৃশ্য এয়া। অৱশেষত দুয়োৰে মিলন হ'ল। জংকী আৰু পানৈৰ এই প্ৰেম আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰ'ব। দুয়ো আকাশত দুটা উজ্জ্বল তৰা হৈ জিলিকি থাকক। ৰকমী, ভাদৈ আৰু আন আন সমনীয়াবোৰেও শেষ অশ্ৰু নিগৰাই এই প্ৰণয় প্ৰণয়িনী হাললৈ পুষ্পাঞ্জলি ছটিয়ালে।